নাই সো মানে কিবাকে গা পা ধুই আহিলোঁ তো এতিয়া এনেই আছোঁ ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকক কিছুমান বস্তু আজি মই দেখাম মানে মই আজি এখন ভেজ থালি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হয় ঠিক আছে এইখন আমাৰ ঘৰৰ পিছফাল হয় আৰু আমাৰ ঘৰৰ পিছফালৰ পৰা পথাৰখন দেখা যায় সেইখন দেখিছেনে সেইখন পথাৰ হয় আৰু সেইফালেও আছে সেইফালে ইমান দেখা নাযাব দেখিছে সেইখন পথাৰ এইডাল আমাৰ জেতুকাৰ গছ হয় বহুত ডাঙৰ হৈছে মই সৰুতে ঠানি আনি কেনে ৰুইছিলোঁ মোৰ ফ্ৰেণ্ডৰ পৰা আপোনালোকে যদি লাগে জেতুকা আহিব আমাৰ ঘৰলৈ আৰু জেতুকাৰ পাত লৈ যাব চুলিত লগাবৰ কাৰণে ইমান এলাহ লাগে জেতুকা মানে মই পিচিবই টান পাওঁ মিক্সাৰত পিচিব লাগে তথাপিও দিবই মন নাযায় লগাবলৈ বহুত এলাহ লাগে চুলিৰ কাৰণে বহুত ভাল হয় তথাপি মই লগোৱা নাই এলেহুৱা যে কি কৰিম আৰু তো আপোনালোকে কি কৰি আছে এতিয়া মইতো এনেই আছোঁ বৰষুণৰ বতৰ অলপ পিছত আৰু আমাৰ মধুৰিআম ডাঙৰ হৈ আছে খাব আহিব আপোনালোকে মধুৰিআম মই এয়া বনাম কাঁচকলৰ পকৰি বনাম চ' মই তাৰ কাৰণে চাউলখিনি তিয়াই থৈ দিছোঁ তাত মই আৰু বেচন আৰু ময়দা মিক্স কৰি কেনে বনাম পকৰি তো আপোনালোকক দেখাই যাম এয়া হৈছে দাইল এয়া হৈছে কাঁচকলৰ পকৰি এয়া মগু দাইলৰ পকৰি এয়া কচুৰ আঞ্জা তৰকাৰী তাৰপিছত তিয়ঁহৰ চালাড তিলৰ চাটনি তাৰপিছত এয়া হৈছে মাছ ভেজ থালি বুলি কৈছিলোঁ কিন্তু দেউতাই মাছ লৈ আহিলে তো এতিয়া আমাৰ হাজবেণ্ডে এইবিলাক খাব খাই কেনে ক'ব কেনেকুৱা হৈছে টেষ্টবিলাক কেনে হৈছে পকৰিটো কেনে হৈছে কচু চব্জি কেনে হৈছে এতিয়া মোৰো বহুত ভোক লাগিছে ৰান্ধি বাঢ়ি উঠিলোঁ খোৱালোঁ দিলোঁ এতিয়া ময়ো খাবলৈ যাওঁ আপোনালোকেও খাই লওক দুপৰীয়াৰ সাজ তো আপোনালোকক পিছত লগ পাই আছোঁ মই ভাত চাত খাই লৈ এতিয়া আজৰি হৈ কেনে বহি লৈছোঁ ভাগৰ লাগিছে এইবিলাক বনালোঁ ইমানবিলাক বস্তু ভাগৰ লাগিছে খাবলৈ বহুত টেষ্টি হৈছিল আপোনালোকে বিশ্বাস নকৰিব পাৰে কিন্তু বহুত টেষ্টি হৈছিল কাঁচকলৰ পকৰাটো মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ বহুত ভাল হৈছিলে তাত মই চাউলৰ গুড়ি এইকাৰণে দিছিলোঁ যাতে মানে অলপ কুৰকুৰীয়া টাইপৰ হৈ থাকে তো টেষ্টটোও বহুত ভাল হৈছিলে খাবলৈ আপোনালোকে বনাই খাবচোন বহুত টেষ্টি হৈছিলে ইমান দেৰি আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মই আজি ভিডিঅ'টোত আপোনালোকক ইমানতে এৰিছোঁ আৰু লগ পাওঁ আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে ভালদৰে থাকিব সজাগ থাকিব আৰু নিজকে সুৰক্ষিত কৰি ৰাখিব তো আজিলৈ বাই বাই যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব
কমেণ্ট নিশ্চয় কৰিব, তেতিয়াহে মই গম পাম মোৰ ভিডিঅ'বিলাক কেনেকুৱা হৈ আছে, আপোনালোকে ভাল পাইছেনে বেয়া পাইছে মোক আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেতিয়া মই আৰু মোৰ ভুলবোৰ শুধৰাব পাৰিম আৰু ভালকৈ ভিডিঅ' বনাব পাৰিম। ঠিক আছে, থেংক ইউ, বাই বাই।